হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা আৰু গৌৰৱ সদাকাল হওক। প্ৰিয়সকল, ঈশ্বৰে এক সুন্দৰ দিন আৰু সময় আমাৰ কাৰণে তেওঁ যোগাইছে। সেয়েহে আমি তেওঁৰ সৃষ্টিস্বৰূপে, তেওঁৰ সন্তানস্বৰূপে আমি প্ৰতিটো মুহূৰ্তত তেওঁৰ গৌৰৱ মহিমা আমি কৰি থকাটো প্ৰয়োজন। প্ৰিয়সকল, আৰু একমাত্ৰ ঈশ্বৰ জীৱাই হৈছে আমাৰ পিতৃ, আৰু তেওঁৱে আমাক প্ৰতিটো সময়ত তেওঁ ৰক্ষণাবেক্ষণা দিয়ে, আমাক সকলো সময়ত তেওঁ গাইড কৰি ৰাখে। তাৰ বাবে আমি ঈশ্বৰ জীৱাক ধন্যবাদ দিয়াটো প্ৰয়োজন। প্ৰিয়সকল, সেয়েহে যিকোনো সময়ত যিকোনো ঠাইত আপোনালোকে থাকে, সেই সকলো ঠাইত ঈশ্বৰে থাকে। সেয়েহে সকলো সময় ঈশ্বৰৰ গৌৰৱ আৰাধনা আপোনালোকে কৰি থাকক। ঈশ্বৰে প্ৰচুৰ পৰিমাণে আপোনালোকৰ জীৱনত সহায় আৰু আশীৰ্বাদ দান কৰিব। প্ৰিয়সকল, আহক আজি এটা চমু টপিক লৈ আমি আলোচনা কৰিম। ঈশ্বৰে সকলো জীৱনত প্ৰচুৰ পৰিমাণে আশীৰ্বাদ আৰু দয়া দান কৰিব। আহক আজিৰ ভিডিঅ'টি আমি ষ্টাৰ্ট কৰিম। আজিৰ টপিকটো আমি ষ্টাৰ্ট কৰিম। আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। ঈশ্বৰে আপোনালোকৰ জীৱনত উপচি পৰা আশীৰ্বাদ দান কৰিব। আহক প্ৰিয়সকল, আজি আমি এটা টপিক লৈ আলোচনা কৰিম। সেইটো হৈছে ফাষ্টিং। আমি ফাষ্টিং কিয় ৰাখিব লাগে আৰু ফাষ্টিং ৰখাৰ মূল কাৰণটো কি, সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ। আহক প্ৰিয়সকল, আমি আজিৰ এই বিষয়টি আৰম্ভ কৰিম। ফাষ্টিং। আমি ফাষ্টিং কিয় ৰাখিব লাগে? হোৱাট ইজ ফাষ্টিং? ফাষ্টিং কি হয়? আজি যদি আমি বাইবেলত চাওঁ যে ফাষ্টিং সকলো সময়ত ফাষ্টিং ৰখা হৈছে। সকলো তেওঁৰ দাসবিলাকে ফাষ্টিং ৰাখিছে। সকলো ভাওবাদীবিলাকে ফাষ্টিং ৰাখিছে, আৰু ঈশ্বৰৰ মহিমা প্ৰকাশ হৈছে তাৰ যোগেদি। ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিছে। আজি আমি তেওঁৰ সন্তানস্বৰূপে সকলো সময়ত আমি ফাষ্টিং ৰখাটো প্ৰয়োজন। আমি ফাষ্টিং ৰখাটো প্ৰয়োজন। প্ৰিয়সকল, ফাষ্টিঙে হৈছে আমাৰ শক্তি যোগায়। ফাষ্টিঙে হৈছে আমাৰ আত্মিক শক্তি বৃদ্ধি কৰে। সেয়েহে আমাৰ আত্মিক শক্তি বৃদ্ধি হোৱাটো আমাৰ প্ৰয়োজন। যদি আমাৰ আত্মিক শক্তি বৃদ্ধি হোৱা নাই, আত্মিক জ্ঞান বৃদ্ধি হোৱা নাই, আমি কেতিয়াও প্ৰভু যীশুক ঈশ্বৰক জানিব নোৱাৰিম আৰু ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰিম। সেয়েহে আমি ফাষ্টিং ৰখা প্ৰয়োজন। প্ৰিয়সকল, ফাষ্টিং কি হয় বুলি ক'লে আমি ক'ব পাৰিম যে ফাষ্টিং হৈছে আমাৰ আত্মিক অস্ত্ৰ। আমাৰ আত্মিক অস্ত্ৰ। আমাৰ আত্মিক দিশত আগুৱাই যাবলৈ হ'লে আমাৰ অস্ত্ৰ লাগিব। সেয়েহে আমি কিটো আমাৰ অস্ত্ৰ হিচাপে আমি ল'ব পাৰিম, সেইটো হৈছে ফাষ্টিং। ফাষ্টিং হৈছে এটা আমাৰ আত্মিক অস্ত্ৰ। সেয়েহে বাইবেলত কোৱা হৈছে যে মন্দ দিনত থিৰে থাকিবলৈ আৰু শয়তানৰ নানা কুকল্পনাৰ লগত যুঁজ দিবলৈ হ'লে তোমালোকে আটাই অস্ত্ৰ শস্ত্ৰ লোৱা। সেয়েহে ফাষ্টিংটো এটা আমাৰ আত্মিক অস্ত্ৰ হয়। প্ৰিয়সকল, আৰু ফাষ্টিঙৰ জৰিয়তে আমাৰ নানা কুকল্পনাবিলাক, নানা শয়তানৰ পৰীক্ষাবিলাকৰ পৰা আমি জয়যুক্ত লাভ কৰিব পাৰিম। আৰু ফাষ্টিঙৰ যোগেদি আমাৰ আত্মিক শক্তি আৰু আত্মিকতাত আমি বৃদ্ধি পোৱাৰ এটা শক্তি আমি লাভ কৰিব পাৰোঁ। প্ৰিয়সকল, আৰু ফাষ্টিংটো মূল বিষয় হৈছে যে ফাষ্টিংটো হৈছে এটা আমাৰ আত্মিক অস্ত্ৰ। প্ৰিয়সকল, আমি আত্মিক দিশত আগুৱাই গ'লে আমাৰ ফাষ্টিং ৰখাটো আমাৰ প্ৰয়োজন। সেয়েহে মুচিয়ে যেতিয়া 10 আজ্ঞা আনিবলৈ গৈছিল, সেইটো সময়ত তেওঁ 40 দিন 40 ৰাতি তেওঁ ফাষ্টিং ৰাখিছিল। আমি যদি যাত্ৰা পুস্তক 34 অধ্যায় 24 পদত যদি আমি চাওঁ, 34 অধ্যায় 28 পদত যদি আমি চাওঁ, তাত সুন্দৰৰূপে বাক্যত আমি পাওঁ যে মুচিয়ে যিটো 10 আজ্ঞা আনিবৰ কাৰণে তেওঁ গৈছিল, সেইটো সময়ত তেওঁ 40 দিন 40 ৰাতি ফাষ্টিং ৰাখিছিল, আৰু ঈশ্বৰৰ আশীৰ্বাদৰ যোগেদি তেওঁ সেইটো সময় অতিবাহিত কৰিছিল। প্ৰিয়সকল, আজি যদি আমি ফাষ্টিং ৰাখোঁ, নতুন নতুন আমি বল পাম, নতুন নতুন শক্তিৰ আমি অধিকাৰী হ'ব পাৰিম, আত্মিক শক্তিৰ অধিকাৰী হ'ব পাৰিম। প্ৰিয়সকল, সেয়েহে দাউদে নিজ সন্তানৰ বাবে তেওঁ লঘোণ ৰাখিছিল, প্ৰাৰ্থনা কৰিছিল। 2 চমুৱেল যদি আমি 12 অধ্যায় 16 পদত চাওঁ, তেওঁ নিজৰ সন্তানৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছিল। আজি আমি পিতৃস্বৰূপে, মাতৃস্বৰূপে নিজৰ সন্তানৰ কাৰণে, নিজৰ মণ্ডলীৰ কাৰণে, নিজৰ ছ'চাইটিৰ কাৰণে আমি লঘোণ ৰাখি প্ৰাৰ্থনা কৰিব লাগিব। আমাৰ সমস্যাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব, লঘোণ ৰাখি আমি প্ৰাৰ্থনা কৰিব লাগিব। আৰু আমি যেতিয়া লঘোণেৰে ঈশ্বৰ জিহুৱাৰ চৰণত যদি আমি প্ৰাৰ্থনা কৰিম, ঈশ্বৰ জিহুৱাই আমাৰ ক্ৰন্দন নিশ্চয় শুনিব আৰু আমাক উত্তৰ দিব তেওঁ। প্ৰিয়সকল, সেয়েহে আমি প্ৰতিটো মুহূৰ্তত আমি ফাষ্টিং ৰখাটো প্ৰয়োজন। প্ৰতিটো কাৰ্যত আমি ফাষ্টিং ৰখা প্ৰয়োজন। তেতিয়াহে আমি নিজৰ আত্মিক দিশত আগুৱাই যাবলৈ সক্ষম হ'ব পাৰিম। প্ৰিয়সকল,
কিয় আমি লঘোণ ৰাখিব লাগে? ঈশ্বৰৰ দণ্ডৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি লঘোণ ৰখা প্ৰয়োজন প্ৰিয়সকল। আমি যদি জুৱেল 1 অধ্যায় 14 পদ, 2 অধ্যায় 12 পদ যদি আমি পাঠ কৰিম, তাত সুন্দৰৰূপে আমি পাওঁ যে আমি ঈশ্বৰৰ দণ্ডৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি লঘোণ ৰখা প্ৰয়োজন। আমি লঘোণ ৰাখিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ দণ্ডৰ পৰা আমি হাত সাৰিব পাৰিম বা ৰক্ষা পাব পাৰিম। সেয়েহে আমি ফাষ্টিং ৰখাটো আমাৰ প্ৰত্যেকজনৰ কৰ্তব্য হয়। প্ৰত্যেকজনৰ আমাৰ দায়িত্ব হয় যে আমি ফাষ্টিং ৰাখিব লাগিব। সেয়েহে প্ৰিয়সকল, আমি বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত আৰু অন্য লোকৰ দুখ দুৰ্গতিৰ সময়ত আমি লঘোণ ৰখা প্ৰয়োজন। সেয়েহে আমাক দানিয়েলৰ যোগেদি আমি পাওঁ যে দানিয়েল যিটো সময়ত তেওঁক সিংহৰ গাঁতত পেলোৱা হৈছিল, সেই সময়ত ৰজাই তেওঁৰ বাবে লঘোণ ৰাখিছিল, ফাষ্টিং ৰাখিছিল। সেইদৰে আমি আন লোকৰ দুখ আৰু দুৰ্গতিৰ সময়ত আমি লঘোণ ৰাখিব লাগিব। সেয়েহে প্ৰিয়সকল, আমি বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত আৰু অন্য লোকৰ দুখ দুৰ্গতিৰ সময়ত আমি লঘোণ ৰখাটো আমাৰ প্ৰয়োজন। আৰু আমাৰ আত্মিক বৃদ্ধিৰ কাৰণে আমি লঘোণ ৰাখিব লাগিব, ফাষ্টিং ৰাখিব লাগিব। তেতিয়াহে আমি আত্মিক শক্তিৰ অধিকাৰী হ'ব পাৰিম প্ৰিয়সকল। সেয়েহে ফাষ্টিং হৈছে আমাৰ আত্মিক অস্ত্ৰ, আৰু আমি আমাৰ আত্মিক অস্ত্ৰৰ যোগেদি আমি শয়তানৰ লগত আমি প্ৰতিৰোধ কৰিব পাৰিম আৰু নানা শক্তিৰ অধিকাৰী হ'ব পাৰিম। কাৰ যোগেদি? আমি ফাষ্টিঙৰ যোগেদি। আৰু ফাষ্টিং হৈছে আমাৰ প্ৰভু যীশুৱে তেওঁ ফাষ্টিং ৰাখিছিল। আমাক এটা উদাহৰণস্বৰূপে, আমাক সেই উদাহৰণৰ যোগেদি আমি অনুকৰণ কৰিব লাগিব যে আমাৰ পিতৃয়ে, আমাৰ প্ৰভু যীশুৱে তেওঁ ফাষ্টিং ৰাখি আমাক সেই উদাহৰণ ৰাখি গৈছে। সেয়েহে আমি প্ৰভু যীশুৰ দৰে আমিও ফাষ্টিং ৰখা প্ৰয়োজন। আৰু ফাষ্টিঙেই হৈছে আমাৰ আত্মিক অস্ত্ৰ, প্ৰাৰ্থনাই হৈছে আমাৰ আত্মিক অস্ত্ৰ। আমি ফাষ্টিঙৰ যোগেদি সকলো দিশৰ কাৰণে আমি প্ৰাৰ্থনা ৰখা প্ৰয়োজন প্ৰিয়সকল। আৰু ফাষ্টিঙৰ যোগেদি আমি আত্মিক আমাৰ বৃদ্ধি হ'ব, আমাৰ পৰিয়াল ষ্ট্ৰং হ'ব, আমাৰ মণ্ডলী ষ্ট্ৰং হ'ব। আৰু আত্মিকতা যদি আমি বৃদ্ধি কৰিবলৈ যদি ইচ্ছা কৰোঁ, আত্মিকতাত যদি আমি বৃদ্ধি হ'বলৈ ইচ্ছা কৰোঁ, তেতিয়াহ'লে আমি ফাষ্টিং ৰখা প্ৰয়োজন, উপবাস ৰখা প্ৰয়োজন প্ৰিয়সকল। আৰু ঈশ্বৰৰ দণ্ডৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি ফাষ্টিং ৰাখিব লাগিব। সেয়েহে আহক প্ৰিয়সকল, আজি যি দুই একাষাৰ আমি ফাষ্টিঙৰ বিষয়ে আলোচনা কৰিলোঁ। ঈশ্বৰে সকলো জীৱনত মহান আশীৰ্বাদ দান কৰক। আমেন।